চেন্নাই স্থিত অসম ভৱনত ভিৰ হাজাৰ হাজাৰ অসমীয়াৰ কৰোনাৰ আতংকৰ মাজতে নিজৰ হেঁপাহৰ ঘৰখনলৈ আহিবলৈ বুলি চেন্নাই স্থিত অসম ভৱনত ভিৰ কৰিছে হাজাৰ হাজাৰ অসমীয়াই তৃতীয় পৰ্যায়ৰ লকডাউনৰ মাজতে এতিয়া বিভিন্ন কৰ্মসূত্ৰে চেন্নাইত থকা হাজাৰ হাজাৰ জনতাই ভিৰ কৰা দেখা গৈছে চেন্নাইৰ অসম ভৱনত অসমৰ নিজৰ নিজৰ গৃহলৈ যাবলৈ বুলি এতিয়া পথলৈ ওলাই আহিছে অসমৰ হাজাৰ হাজাৰ জনতা ষ্টুডিঅ'ত মই দীপাঞ্জলি সোণোৱাল আৰু আপোনালোকে চাই আছে NT নিউজ অসম নৰ্থ ইষ্ট